কি খবৰ আপোনালোকৰ? গাত যিমান জোৰ আছে জোৰকেইটা চিঞৰ মাৰক। 1 2 3 আৰে কিয় আপোনালোকৰ এই জেগাডোখৰলৈ প্ৰথমবাৰ আহিছোঁ বুলি নকওঁ। মোক যেতিয়া কোনো চিনি পোৱা নাছিলে, কোনো এগৰাকী ব্যক্তিও চিনি পোৱা নাছিলে, সেইখিনি সময়ত যেতিয়া হাগ্ৰামা ছাৰে এটা ফেষ্টিভেল পাতিছিলে বড়োলেণ্ড উৎসৱ, তেতিয়া মই গান গাবলৈ আহিছিলোঁ। দেৱজিৎ সাহা দাদাৰ লগত মই আহিছিলোঁ। চ' সেইখিনি সময়ৰ পৰাই কোকৰাঝাৰৰ প্ৰতি মোৰ এটা বেলেগ আৱেগ এটা আছে, ডিষ্ট্ৰিক্টটোৰ প্ৰতি। গতিকে আপোনালোকৰ লগত যিমানখিনি এটা সমবেত হৈছে, সকলো ৰাইজলৈ মোৰ সেৱা, মোৰ নমস্কাৰ, মোৰ প্ৰণাম জনাইছোঁ। আৰু আপোনালোকৰ এই ধুনীয়া অনুষ্ঠানটিত আপোনালোক সমভাগী কৰিলে আৰু মোক এই জেগাডোখৰলৈ মাতি আনি গান গাবলৈ সুবিধা প্ৰদান কৰা প্ৰত্যেকগৰাকী দাদাজনৰ কাৰণে এটা জোৰকৈ হাত চাপৰি সকলোৱে মিলি দিব লাগিব। মোৰ খুব ভাল লাগিব। গাম অটো ওলাই এতিয়া গ'লে তহঁতি অটো লৈ পেলাই ঘৰলৈ গুচি যাবি। মই জানো নহয় নেগাওঁ। কোনটো গীত শুনিব কওক? কোনটো গীত শুনিব? এটাই গান নেকি? মই অটোৱালা বেলেগ নাই নেকি আৰু? অ'কে, মই জানো যে আমাৰ এই শক্তি আশ্ৰম, আচ্ছা, শিৱ আৰু পাৰ্বতীৰ প্ৰেমটো গম পাই নাপায় চবেই, আমি চবেই জানো। আৰু এইখিনি কথাও জানো যে শক্তি আশ্ৰমত বহুত বেছি শক্তি আছে, হয়নে নহয়? ভাবেনে নাভাবে আপোনালোকে? অ'কে, তেতিয়াহ'লে আমাৰ এই সমাজখনত আমি শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ আমাক জীৱনত লাগে কি জানে নাই? শান্তি আৰু সম্প্ৰীতি, লগতে প্ৰেম। যিটো বস্তু সকলোৰে হৈছে, প্ৰেম হৈছেনে নাই কওক? গতিকে এটি গীত কৰিছিলোঁ যোৱাটি বছৰত, আৰু সেই গীতটি মই জানো আপোনালোক সকলোৱে শুনিছে, চাইছে, দেখিছে, আৰু সেই গীতটি আপোনালোক সকলোৰে প্ৰিয়। মই গীতটি গাইছোঁ, এটা জোৰকৈ হাত চাপৰি অনুষ্ঠান আৰম্ভ কৰি আছোঁ। আমি চেক কৰি লওঁ নেকি? চাই লওঁ। চব গাম টেনশ্যন নল'ব। আচ্ছা গোটেইখিনি